আগতে ইন্টারভিউ দি পাইছ না No, হে no, 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 no. ভাই ইন্টারভিউ যদি পাস করব নৰো মায়ে পিঠিত তার হানি দাঁড়া দিছে ওয়ে ভা কি হে বুঝতে লারো বুঝতে গৰমো কিন্তু কম দিয়া নাই দে এই দিনত ইণ্টাৰভিউ এইগিলা লোৱা বৰ টানেই ঘৰত তিৰিয়ে কেং কেং জেং জেং কৰি থাকে এতিয়া একেও আহি পেলাই শান্তি নাই যি মানুহ আহে বাপাও বাৰু বাৰু কোন আছে আহকচোন আজি বা কি ৰকমৰ মানুহ আহে সিদিনাখনে যিকেইটাহে আহিছিল সেইকেইটা বাপাও কিহে যি পাইছি সেইকেইটা ইণ্টাৰভিউ নহয় কিবা মই বনত থকা হেনহে পাইছিলোঁ এই আজি বা কি ৰকমৰ মানুহ আহে কি চিন্তা কৰি আছে স্যাৰ এই নাই মানে চিন্তা কৰা নাই মানে কিবা এটা মোৰ বেলেগ কথাহে ক'ব মই ভাবি আছিলোঁ এই ইনাখানৰ অলপ কাহিনী হৈছিল সেই কাহিনী চিন্তা কৰিছোঁ বাৰু বছোঁ বাৰু অঁ বাৰু আপোনাৰ নামটো কিনো ফেৰেলি 5 টকা গাঁও নায়কপাৰা ডাকঘৰ চিপাঝাৰ নম্বৰ 74145 হা এইগিলা কি ক'ব এই বাপ ফেৰেলি 5 টকা সেইটো মানুহৰ নাম নে কি আৰু এইগিলা কি ডাকঘৰ গাঁও নায়কপাৰা কি কৈ আছে এইগিলা নহয় মানে স্যাৰ পুৰা আগতে কৈছো মায়ে কৈছিল প্ৰশ্ন দিয়াৰ আগতে উত্তৰ ক'ব লাগে স্যাৰ বাৰু এইগিলা বাদ দি যিটো সোধো সেইটো উত্তৰ দিবি আগতে খালি বুজি পাইছা হে অঁ এইটো কৈছোঁ ভাৰতৰ ভিতৰত আটাইতকৈ দীঘল দলংখনৰ নাম কি আমাৰ বেঙিয়া দলঙে স্যাৰ বেঙিনাই দলং কিহে যি পাব এই বেলা গৰমত কি গৰম দিছি দেখা নাই সেই মাথাটো তই আৰু মোক গৰম নকৰিবিয়েই ক'ৰ কি হয় পাৱই মানে ই ৰাম 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 বাপা ঐ হ'ব বাদ দিছোঁ তই বেলেগ দ্বিতীয়টো প্ৰশ্নৰ উত্তৰ দি ৰাম 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 বেঙিনাই দলং মাৰিব আহিছে সেইগিলা বাদ দিছোঁ কোনডাল গছৰ তলত থাকিবি মানুহৰ মৃত্যুৰ আশংকা থাকে নাৰিকল গছৰ তলত স্যাৰ কিহৰ পাল্লাত পৰৈ এই নাৰিকল গছৰ তলত থাকিলে কি হেৰি মৃত্যুৰ আশংকা হ'বই স্যাৰ আমাৰ গাঁৱৰ লাঠুৱা বুঢ়া নাৰিকলৰ গছৰ তলত যাওঁতে এই নাৰিকল পৰিয়ে মাথাটো ফাটি গৈছি তাৰপিছত মৰছি মোৰ বেয়া কৰি নাবি তুমি কোনখন ঘৰ পানী হে শনি গড় স্যাৰ তই ইণ্টাৰভিউ দিবি নালাগে যা তই যাওঁতো মাথাটো কষ্ট পাব মাথাটো ল'ব পৰা নাই তই যা গৰমত আহিছে নাপাৰে যা যোৱা গৰমে যা বুলি কৈছোঁ নে নাই উফ ৰাম 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 ইয়ে খাই মাৰিবই শনি ঘৰ প্ৰাণী বোলৈ যায় ক'ত কিহে পাব আজি ৰাম 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 ইটি ইণ্টাৰভিউ লোৱাখন পাই গৈছোঁ বাপেহে এই বচাওনো কিহত যি কামত দেই মোক ৰাম 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 সেই নল'বা আৰু মই ইণ্টাৰভিউ ভাগৰ লাগছে আৰু কাকো আহিব নিবি অলপ সময় ৰ'ব দে মোৰ মাথাটো অলপ ঠাণ্ডা হৈ লওক কৈছোঁ ৰাম 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 এনেই গৰম ওপৰৰ পৰা ইফালৰ পৰা এইকেইটাই জুই একুৰা দি গৰম কৰি দিলি মোৰ মাথাটো আৰু ক'ত থাকিবই বা নাওমেন দি মাথা কেতিয়াবা হিলেই মাৰিবই অলপ কাণে চানে বতাহ লাগক আৰু কোন আছা আৰু এটা মুখটো বেয়া কৰিলে মই যাব পাৰোঁ ডাঙৰ কথা হ'লে এই হিন্দী ভাষী আহিল দেখোন মইতো হিন্দী ক'ব নাজানো কিন্তু কি কৰা যায় নিজৰ সন্মানটোতো ৰক্ষা কৰিব লাগিল হিন্দী নাজানো বুলিতো ক'ব নোৱাৰা কি কৰা যায় লাজ বহুত কৰিব দিব নোৱাৰা तुम इस छकी में बैठ जाता हाँ No, 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 no. বেগ গে স্যার
তুমি चौकी में बैठ जाता है ठीक है हाय और तुम हमारा प्रश्नों का उत्तर देता है ठीक है तुम्हारा नाम क्या होता है वो ये नखलाई सकलाई की को ये पुष्पारा सुखेगा नहीं साला ये तो देखो आवी डेंजर मालाई ये की माला हेले गिला तुम मुझे की बोली भक्सा है आम का राम डेंजर माल होता है समझ में आता है तुम्हारा रोम भाइयों सिस्टम कर देंगे ये की है पाला हुई मैं तुझे इंटरव्यू से बहिष्कार कर देता है तुमको इंटरव्यू नहीं लेंगे है हम बापा रे राम 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 মোৰ ঘূৰে দিব ইহঁতে এই গৰমত মই কেতিয়াবা হাফ ফেল কৰিম হেলে বাবা बना बिना साबुन से बर्तन धो दूंगा बिना साबुन के बर्तन की तरह धो डालेगा की दिन पड़िले बाबा रे घरत की बार खावा लगे এটা बर्तन के तरह धुलाई खावा लगे की दिन पड़िले মই ইণ্টাৰভিউ নলওঁ হেলে মই ইণ্টাৰভিউ নলওঁ দে আৰু মই যাওঁ বছ মই এলোঁ মই ইহালীলা সম্বৰণ কৰিম তা বুলি ইণ্টাৰভিউ নকৰোঁ আৰু